একদম বুঢ়ী হাই হাই কি কৰি আছা এনেই আছিলা আজিকালি খবৰ খাতি নাই যে কেলে খবৰ খাতি নাই যে কেলে কিহত ব্যস্ত থাকানো শুই পেলাই ব্যস্ত থাকা দিনটো শুয়ে থাকা নেকি ৰাতি হ'লেও এতিয়াও এতিয়া শুওঁতে এতিয়া ভাত খাওঁ তাৰপিছত এতিয়া মই সাধু এটা অঁ কোৱাচোন একদম বুঢ়ী এজন বুঢ়ী আছিলে এজন ককা আছিল তাৰপিছত আৰু কি হ'ল জানা নাজানো কোৱা তাৰপিছত মেকুৰী এটা আহি ভোক লাগিলে শিকুতে ভাত খাই পানী খাই দিলে অঁ তাৰপিছত ঢেৰ পানী খাই দিলে অঁ তাৰপিছত আৰু তাৰ মেকুৰীটোৰ চকু এটা খাওঁ বুলি চিঞৰিলে কি বুলি ক'লে চকু পাতাৰ তাৰপিছত কিবা এটা কৰি চকু পাতাৰ বাইকত মানুহটো শুই বেলেগ লুকুৱা গুচি গ'ল জোলত তাৰপিছত মেকুৰীটো সৰি পৰিলে তাৰপিছত তেজ ওলাই দিলে তেজ ওলাই গ'ল তাৰপিছত আৰু মেকুৰীটোৱে ইমান কান্দিছে উঠিব পৰা নাই ক'ৰ পৰা ৰাস্তাৰ পৰা তাৰপিছত গাড়ী এখন আহি ট্ৰেইন এখন আহি পেলাই এইটো মেকুৰীটোক চকাটো দি পেলাই খুন্দিয়াই থৈ গ'ল তাৰপিছত সেইটো মেকুৰীটো মৰি থাকিল ইছ ৰাম ৰাম তাৰপিছত সাধুটো শেষ হ'ল হৈ গ'ল আচ্ছা ঠিক আছে আৰু কেকু সাধুটো অঁ কোৱা এটা কেকু আছিল ঢেৰ মানুহ আছিল কেকুটোৱে আকৌ এদিন কি কৰিলে জানা নাজানো সেইটো তাততো ট্ৰেইন আছিল ৰাস্তাৰ পৰা ট্ৰেইন আহি বাইকখন দূৰছে চলাই পানী খাই ভাত খাই দূৰছে গৈ পেলাই সেই মানুহটো পৰিলে তাৰপিছত ট্ৰেইন আহি খুন্দা মাৰি থৈ গ'ল চকাটো তাৰপিছত সেইটো মৰিছে তুমিনো এই সাধুবোৰ ক'ত গম পোৱা মই এনেই মানুহবোৰৰ পৰা গম পাওঁ সিহঁতক বৰমাহঁতৰ পৰা আমাৰ যে ওচৰৰ বৰমাহঁতৰ পৰা বুজি পাইছোঁ আৰুনো এইবোৰ মনত কেনেকৈ থাকেনো তোমাৰ আমাৰ মামণিহঁতৰ তাৰপৰা হয় হয় আৰু এটা কথা নহয় আৰু এটা যে সাধু আছিলে ৰজা এজন আছিলে ভাটৌ চৰাই কোৱাচোন অকণমান মনত আছেনে কোৱাচোন মই অকণমান নাজানো মই মনত পেলোৱাচোন অকণমান কোৱা বেলেগ সাধু এটাকে কোৱা বাৰু বেলেগ সাধু এটাকে শুনো হা কি চিন্তা কৰি চাই লোৱা চিন্তা কৰা ঠিক আছে কোৱাচোন বাৰু সাধুটো চিন্তা কৰা অকণমান সেইটোৱে পাহৰি থাকিলা চিন্তাটো কৰাচোন বাৰু হ'ব বাৰু সাধুটো মনত পৰিলে ক'বা নেকি এতিয়া থৈ দিম নি ভাত খালা জানো খাব লাগিব ন ঠিক আছে চবকে গুড নাইট কৈ দিয়া তেতিয়াহ'লে আৰু অ'কে বাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কৈ দিয়া আৰু ভাল পালে লাইক কৰিবা বাই